স্বাগতম জানাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত আপোনাৰ যদি চৰকাৰী গড়ৰ নাম আছে আপুনি কিন্তু বৰ্তমান চৰকাৰী গড় নাপাব কাৰণটো হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ এতিয়া পাৰ্মানেন্ট ওয়েট লিষ্ট প্ৰকাশ পাই গৈছে আৰু এইখন লিষ্টত যদি আপোনাৰ নাম আছে আপুনি কিন্তু বৰ্তমান চৰকাৰী গড় নাপাব তো फ्रेंड्स আপুনি আপোনাৰ ডিস্ট্ৰিক্ট ওয়াইজ আপোনাৰ পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পাৰ্মানেন্ট ওয়েট লিষ্টখন আপুনি কেনেকৈ ডাউনলোড কৰি চাব পাৰিব আপোনাৰ মোবাইলতে মই আজিৰ এইটো ভিডিঅ'ত আপোনাক সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ দেখাই দিম আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব ভাল পালে লাইক কৰিব যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি ফেসবুকত চাই আছে আমাৰ পেজত লাইক আৰু ফলো কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ নোটিফিকেশন পাই থাকিবলৈ তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো फ्रेंड्स আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মইতে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিছো আৰু আপুনি সাৰ্চ বাৰত টাইপ কৰিব rural.assam.gov.in আৰু ইয়াৰ লিংকটো মই ভিডিঅ ডেসক্ৰিপচনত দি দিছো আপুনি ভিডিঅ ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰিলে এই ওয়েবসাইটটো এনেকৈ ওপেন হৈ যাব ওয়েবসাইটটো ওপেন হোৱাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰি আপুনি ইয়াত এটা অপচন পাব PMAYG পাৰ্মানেন্ট ওয়েট লিষ্ট আপুনি এইটো অপচনত ক্লিক কৰিব এইটো অপচনত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এনেকৈ ওপেন হ'ব আপুনি আকৌ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে ইয়াত আপুনি পাব PMAYG পাৰ্মানেন্ট ওয়েট লিষ্ট আৰু তলত লিখা থাকিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ পঞ্চায়ত ওয়াইজ পাৰ্মানেন্ট ওয়েট লিষ্ট এভেইলেবল হেয়াৰ যেটি আছে আপুনি হেয়াৰত ক্লিক কৰিব হেয়াৰত ক্লিক কৰাৰ পাছত এই নটিফিকেশনটো শো কৰিব আপুনি ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পাছত এই পেজটোলৈ ৰিডাইৰেক্ট কৰিব ইয়াত অল ষ্টেট সিলেক্ট কৰা থাকিব আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি ষ্টেট নেম আসাম সিলেক্ট কৰি দিব আসাম সিলেক্ট কৰাৰ পাছত আপুনি আপোনাৰ ডিস্ট্ৰিক্ট নেম সিলেক্ট কৰিব ডিস্ট্ৰিক্ট নেম সিলেক্ট কৰাৰ পাছত আপুনি আপোনাৰ ব্লক নেম সিলেক্ট কৰিব ব্লক নেম সিলেক্ট কৰাৰ পাছত আপোনাৰ পঞ্চায়ত নেম আপুনি সিলেক্ট কৰিব আৰু তলত যেটো প্লাস মাইনাস দিয়া থাকিব এটো আপুনি ইকুৱেল হিসাব কৰি আপুনি তলৰ বক্সত আপুনি এন্টাৰ কৰিব আৰু আপুনি সাবমিট বাটনত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত তলত আহি যাব ডাউনলোড কৰাৰ অপচন আপুনি ডাউনলোড পিডিএফত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ সময় আপুনি ওয়েট কৰিব এই পিডিএফ ফাইলটো ডাউনলোড হৈ ওপেন হৈ যাব আপোনাৰ মোবাইলতে এইখনে হৈছে আপোনাৰ গ্ৰাম পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ওয়েট লিষ্ট এইখন লিষ্টত নাম থাকিলে কিন্তু আপুনি বৰ্তমান চৰকাৰী গড় লাভ কৰিব নোৱাৰিব আপুনি অফিচত যোগাযোগ কৰিব লাগিব আৰু যদি আপুনি এডভান্স চাৰ্জ কৰিব বিচাৰে ইয়াত আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰৰ আগত যদি আপুনি ক্লিক কৰে ৰেজিষ্ট্ৰেচন নাম্বাৰত ক্লিক কৰিলে এনেকৈ নতুন পেজ ওপেন হ'ব আপুনি এডভান্সত ক্লিক কৰি আপুনি সাৰ্চ কৰিব সাৰ্চ কৰিলে এইবিলাক মানুহৰ সম্পূৰ্ণ ডিটেইলছ আহি যাব চাব ইয়াত একাউণ্ট ভেৰিফাই দিয়া থাকিব কিন্তু টকা বেংক একাউণ্টত সোমোৱা নাই আৰু পুৰণা গড়ৰ ইয়াত ফটো নাই মানে এইখিনি ওয়েট লিষ্ট হৈছে তো যদি ইয়াত আপোনাৰ নাম আছে আপুনি অফিচত যোগাযোগ কৰিব নহলে কিন্তু আপোনাৰ বেংক একাউণ্টত টকা নোসোমাব